काट ले। तो हे गाइस, हम लोग अभी सुबह सुबह साइकिल लेके जा रहे हैं रनिंग के लिए। हमारा साथ है रेबो। सुबह सुबह अब ये जा रहा है मेरा आगे। ये हमारा गांव का रास्ता है, दोनों एक ही साथ जा रहे हैं अभी। ये हमारा गांव है, ये हमारा मंदिर है, मंदिर शिव का मंदिर है। तो फाइनली पहुंच गया हम फील्ड में जाके। तो ये वाला फील्ड पूरा सुनसान है, आदमी है थोड़ा थोड़ा है। ফিল্ডৰ পৰা ঘূৰি আহি যেতিয়া গোহালিত গৰুকেইটা দেখোঁ তেতিয়া কি ক'ব আৰু। গৰুকেইটা এনেই থৈ দিয়ে নাই গোহালিত, মই আছোঁ যে ল'ৰাই আহি মেলি গৰুকেইটা এৰাল দিব আৰু। আছে যেতিয়া ল'ৰাটো কিয়নো এনেই থাকিব, সিয়ে গৰুকেইটা দিব আৰু। গৰু এৰাল দি আহি মেলি বোলো গাখীৰ মিঠাই খাই দিওঁ যাতে অকণ শক্তি পাম বুলি। মা আৰু ভণ্টি দুইজনী ওলালে আজি বোলে বৰৈ যায়, বৰৈ পিকনিক খাবলৈ যায়। তো দুইজনীকে বোলো অকণমান আগবঢ়াই থৈ আহোঁগৈ বোলো, বৰৈ পিকনিক খাব যায় যদি আৰু গাঁৱৰ মানুহখিনিৰ লগত চবৰে লগত যাওঁ আৰু হয় বুলি। এয়াই পিকনিকৰ পাতি এখন গাড়ী গ'লেই, তাৰপৰা নেক্সট এখন বলেৰো গৈয়ে আছে, আৰু গৈ যাব এখন ট্ৰেক্টৰ, এখন গ'লেই, আৰু সেইফালে চাৰিখন গৈছে, টোটেল 4খন গৈছে এতিয়ালৈকে। চবকে পঠিয়াই মেলি ঘৰলৈ দেখিলোঁ কি আচৰিত, দেউতাই হালধি খানি আছে। এয়া আপোনাৰ এক পাছ হালধি আৰু আপোনাৰ বস্তা এক চাইডে আছেই। কিন্তু মই নগ'লোঁ, কাৰণ মই গ'লে ঘৰত কোন থাকিব, আৰু মই গ'লে গৰু কোনে চাব, গৰু চোৱা মানুহ এটা লাগিব না। সেইকাৰণে আৰু সৰু ল'ৰাটো ঘৰতে আছে যেতিয়া সিয়ে গৰু চৰু চাব আৰু, সেই বুলি ঘৰতে মোকে ৰাখি দিলে। তো মাহঁতে যোৱাৰ পিছত মই আহি গ'লোঁ ভিতৰলৈ। ভিতৰলৈ অহাৰ পিছত মই আছে কাম আৰু। আজি মোৰ এইটো টাৰ্গেট হ'ল গাঁত খনা, পূৰা ডাঙৰকৈ গাঁত খনা, ছাইডৰ পৰা প্লাষ্টিক ভৰ্তি আছে, খানিলে বিৰাট কষ্ট। তো এইটো আজি মোৰ টাৰ্গেট, মইতো এইটো গাঁত খানিবই লাগিব। খানি মেলি আৰু কি কৰিবলৈ কাম, ল'ৰা মানুহৰ কাম যেতিয়া কৰিবই লাগিব আৰু। ইমানটোৱে আৰু। জয় জুবিন দা।